অতি দুখ লগা ঘটনা। ঘৰ এখন উলহ মালহেৰে বিয়াৰ বাবে পেণ্ডেল সজাই আছিল। দুদিন পিছত বিয়া, কিন্তু নিয়তিৰ কি লিখন। কিন্তু বিয়াৰ দুদিন আগতেই গোটেই পৰিয়াল শেষ হৈ গ'ল। এই দুখ লগা ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটৰ গৰাজানত। গৰাজানত চাঞ্চল্যকৰ হত্যাকাণ্ড। একেটা পৰিয়ালৰ 3জন লগতে আন এজন যুৱকৰ হত্যা। দুৰ্বৃত্তই 4জনকো চোকা অস্ত্ৰৰে হত্যা কৰাৰ সন্দেহ। শুকুৰবাৰে সন্ধিয়া প্ৰায় 8 মান বজাত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড। নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ বৃহৎ দল। জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘৰখনৰ মুৰব্বী গুণধৰ চৰকাৰ প্ৰায় 58 বছৰ বয়সীয়া, পত্নী সুৰধনী চৰকাৰ 50 বছৰ বয়সীয়া আৰু কনিষ্ঠ কন্যা জয়স্মিতা চৰকাৰৰ 23 বছৰ বয়স ডিঙি কাটি নৃশংসভাৱে হত্যা কৰা হয়। ঘৰখনত প্ৰায় 35 বছৰীয়া আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত যুৱকজনৰ নগাঁৱৰ অনুপম সূত্ৰধৰ বুলি জানিব পৰা গৈছে। গুণধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতা চৰকাৰৰ অহা 27 নৱেম্বৰ বুধবাৰে আছিল বিবাহ। চাইদৰীয়া গাঁৱৰ কুশল চৰকাৰৰ সৈতে বিবাহৰ দিন ঠিক হৈছিল। জ্যেষ্ঠ কন্যা নৱস্মিতা চৰকাৰৰ ঘৰৰ বিবাহৰ প্ৰস্তুতি চলি আছিল। ঘৰৰ আৰম্ভ হৈছিল পেণ্ডেলৰ কাম। হত্যাকাণ্ডৰ সময়ত নৱস্মিতা চৰকাৰৰ নগাঁও টাউনত বিয়াৰ বজাৰ কৰি আছিল। প্ৰেমজনিত কাৰণত এই জঘন্য কাণ্ডৰ সংঘটিত হোৱাৰ সন্দেহ জানিব পৰা মতে বিগত 2 বছৰৰ পৰা নগাঁৱৰ তেলিয়াপট্টিৰ অনুপম সূত্ৰধৰে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল নৱস্মিতা চৰকাৰক। টেট শিক্ষয়িত্ৰী হিচাপে নগাঁৱৰ কৰ্মৰত নৱস্মিতা চৰকাৰে বাৰে বাৰে প্ৰত্যাখ্যান কৰি আহিছিল অনুপম সূত্ৰধৰৰ প্ৰেমৰ প্ৰস্তাৱ। বাৰে বাৰে অনুপম সূত্ৰধৰে প্ৰেম প্ৰস্তাৱ দি অশান্তি কৰি থকাৰ বাবে যুৱকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে নগাঁও সদৰ থানাত গোচৰো তৰিছিল নৱস্মিতা চৰকাৰ পৰিয়ালে। কিন্তু শুকুৰবাৰে নিশা সংঘটিত হত্যাকাণ্ডত নৱস্মিতা চৰকাৰৰ ঘৰখনত 3 সদস্যৰ মৃতদেহৰ লগতে উদ্ধাৰ হয় নৱস্মিতা চৰকাৰক প্ৰেমৰ প্ৰস্তাৱ দি অশান্তি কৰি অহা নগাঁৱৰ অনুপম সূত্ৰধৰৰ মৃতদেহ। এই ঘটনাই এতিয়া বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য কি। ৰাইজে এই ঘটনাটো প্ৰেমজনিত কাণ্ড বা ডকাইতি কাণ্ড হ'ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে। নমস্কাৰ। অনুপম সূত্ৰধৰ হৈছে নগাঁও ল'ৰা। ইয়াতে কি কাৰণত আহিছে এইটো আমি ক'ব নোৱাৰোঁ। যেতিয়া পুলিচ অহাৰ পিছত তেখেতৰ মানে ঘৰৰ পৰা ফেমিলিৰ মানুহ মানে মাতা হৈছে, মানে ডেড বডিটো চিনাক্ত কৰা হৈছে। চিনাক্ত কৰাৰ পিছত মানে অনুপম সূত্ৰধৰ হয় বুলি এইটোৱে আমি জানো। আৰু দ্বিতীয়তে হৈছে এতিয়া যিটো ফেমিলিত 3জন মাৰা গৈছে, 2জন এতিয়াও জীৱিত আছে। এতিয়া জীৱিত যিজন 2জন আছে, এই 2জনৰ যাতে মানে চৰকাৰে যাতে ভালকৈ অলপ মানে প্ৰটেকশ্যন দিয়ে। মানে যিজন ছোৱালীৰ বিয়া সেই ছোৱালীজন জীৱিত আছে আৰু সৰু ভাইকেইটা মানে জীৱিত আছে। তেওঁলোক নগাঁৱত থাকে। আৰু তেওঁলোকৰ এই ল'ৰাজনলৈ কিয় আহিলে বা কি উদ্দেশ্যে বা কিবা সম্পৰ্ক আছিলে? ল'ৰাজনৰ মানে আশী চৰকাৰৰ আজি 1.5-2 বছৰ হ'ল চাকৰি হৈছে, নতুনকৈ চাকৰি হৈছে। চাকৰি হোৱাৰ পিছত মানে এই অনুপম সূত্ৰধৰে মানে জোৰ জবস্তি তাক মানে বিয়া কৰিব খুজিছিল, ভাল পাব খুজিছিল। মানে বহুত আজি 1.5-2 বছৰ ধৰি মানে টৰ্চাৰে কৰি আছিল। তাৰপিছত আপোনাৰ এইটোলৈ কেছো হৈ গৈছে। এইটো নগাঁও সদৰত কেছো আছে। এইটো হত্যাটোত মানে তেওঁৱে কৰিছে, মানে তেওঁ মানুহ আনি কৰিছে, কিন্তু সন্দেহ হয় এইটো আমাৰ। আমিতো পিছত আহি পাইছোঁ। তেওঁৰ মৃতদেহ পোৱা গৈছে। কিজানি নিজকে এনেকুৱা হ'ব পাৰে, নিজে আত্মহত্যা কৰিব পাৰে নিজকে, আৰু এনেকুৱা মানে বা কাৰোবাৰ কিলাৰ আনি কিনে হত্যা কৰাই কিনে তাৰপিছত তাকো মাৰি থৈ যাব পাৰে। সম্পৰ্ক মানে ছোৱালীজনীৰ কোনো মানে সম্পৰ্ক নাই। ছোৱালীজনী মানে জোৰ জবস্তি, মানে টৰ্চাৰ, জোৰ জবস্তি। যিজনী মানে যুৱতী বিবাহ, অহা বুধবাৰে বিবাহ। পৰিয়ালক আহিছিল, ল'ৰাটো পৰিয়ালক আহিছিল। নগাঁও আপোনাৰ এই তেলিয়াপট্টি। ইয়ালৈতো মানে কালি মই নতুন দেখিছোঁ, আগতে মই দেখা নাই।